Namaskar, মোৰ নাম ডলি আৰু মোৰ চেনেলত অহাৰ কাৰণে বহুত ধন্যবাদ। This vlog is very special as I'm going to my hometown Guwahati, Assam, so I decided I should speak in Assamese too. So এই সিৰিজটোত মই চেষ্টা কৰিম যিমান পাৰোঁ মই Assamese কালচাৰ আৰু ফুড এইবিলাক দেখাবলৈ চেষ্টা কৰিম। So মোৰ চেনেল সাবস্ক্ৰাইব কৰি ল'ব। Hi guys, আমি এতিয়া যাব লাইছো আমাৰ প্যাকিং হৈ গৈছে ব্ৰেকফাস্ট হৈ গৈছে বাস অলপমান ৰেডি হ'ব আছে আৰু তেতিয়া আমি এয়াৰপৰ্টলৈকে ওলাই যাম আমাৰ T3 এয়াৰপৰ্ট নিউ দিল্লী তাৰ পৰা আমাৰ ফ্লাইট আছে আৰু 12টা around 12টাত আমাৰ ফ্লাইট তো 8টা বাজিব লাইছে বাট আমি বিচাৰিছো যে অলপ সোনকালে যাওঁ So stay tuned আপোনালোকক মই গুটে জাৰ্নিটো দেখাব ট্ৰাই কৰিম আৰু ব্লগটো গুটেটো চাই থাকিব আমাৰ সিকিউৰিটি চেকিং হৈ গৈছে আৰু এতিয়া আমাৰ তাত বহুত টাইম আছে সো আমি ইয়াতে টাইম পাস কৰি আছো আই থিংক আমি অলপ কফি খাম বা কিবা এটা খাই লম আৰু যদি মন যায় আৰু এনে ইফাল ঘূৰি আছো আৰু এটা কথা ইয়াতে মাস্ক পিন্ধা বহুত ম্যান্ডেটৰি হয় নহলে সিকিউৰিটি চেকিংত এন্টাৰ কৰিব দিয়া নাই বহুত মানুহকো সো ইফ ইউ আৰ ট্ৰাভেলিং প্লিজ মেক শিওৰ ইউ হ্যাভ আ মাস্ক আমি গুৱাহাটী পাওঁতে বহুত দেৰি হৈ গ'ল ৰাতি হৈ গ'ল সো মই আৰু হিনাখন ব্লগ নকৰিলো নেক্সট ব্লগত আপোনালোকে দেখা পাব আমি মেঘালয় ট্ৰিপ এটা কৰিছিলো সো প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল এণ্ড সি ইউ সুন বাই